নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভাতিজাখন ইউটিউব চেনেললৈ। আজি মই এনেকৈ এটা এপছৰ বিষয়ে আপোনালোকক ক'বলৈ যাই আছোঁ। দ্বিতীয় এপছত আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' এডিট কৰিব পাৰিব। প্ৰথমতে প্লে' ষ্ট'ৰ যাব লাগিব। তাৰপিছত প্লে' ষ্ট'ৰত গৈ আপুনি ইনশ্বট বুলি চাৰ্চ কৰিব লাগিব। ইনশ্বট চাৰ্চ কৰাৰ পিছত আপোনাৰ ইনশ্বট বুলি আহি যাব। তাৰপিছত ইনষ্টল কৰিব লাগিব। মোৰ ইনষ্টল আছে বাৰু, অ'পেনত ক্লিক কৰি দিছোঁ। অ'পেন হৈ গ'ল। অ'পেন হৈ যোৱাৰ পিছত আপুনি ফটো লাগিলে ফটো, ভিডিঅ'ত মই ক্লিক কৰিছোঁ। এনে ভিডিঅ' আহি যাব। ভিডিঅ' আহি যোৱাৰ পিছত এনেকৈ ভিডিঅ'ত ফটো লাগিলে ফটো, তাৰপিছত এনেকৈ ফটো যিমান পাৰে সিমান ফটো ল'ব পাৰে আপুনি। ভিডিঅ' লাগিলে ভিডিঅ', এনেকৈ ফটো মই চিলেক্ট কৰি দিছোঁ। 1, 2, 3, 4, 5, 4খন যিমান লাগে সিমান আপুনি চিলেক্ট কৰিব লাগিব। মই 10খন চিলেক্ট কৰিছোঁ। তাৰপিছত চিলেক্ট কৰাৰ পিছত আপুনি এনেকৈ আহি যাব। আহি যোৱাৰ পিছত এনেকৈ ভিডিঅ'টো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ মিউজিক লাগিলে মিউজিক দিব পাৰিব। মিউজিক দিয়াৰ পিছত আপোনাৰ মাই মিউজিকত গান লগাব পাৰিব। যি পচন্দৰ গান লাগে টেক্সট গৈ লিখিব পাৰিব। অমুক তমুক কিবা কিবি দিব পাৰিব। তাৰপিছত আপোনাৰ আহি গ'লে ফিল্টাৰ। ফটোখনৰ যদি ৰং চেঞ্জ কৰিব বিচাৰে তেতিয়া ৰং চেঞ্জ কৰিব পাৰিব আপোনালোকে। ধুনীয়া ধুনীয়া ৰং ইয়াতে আছে, ফিল্টাৰ দিব পাৰিব। তাৰপিছত আহি গ'ল এইবাৰ ডিউৰেশ্যন যিমান লাগে যি লাগে আপুনি দিব পাৰিব ইয়াত ডিউৰেশ্যন। তাৰপিছত শ্লিপটোত আপুনি ইয়াত ফটোটো কাটিব পাৰিব কিমান কি লাগে। তাৰপিছত এইখিনি মই কাটি দিলোঁ। কাটি দিয়াৰ পিছত এইখিনি মই ডিলিট কৰি দিলোঁ। ডিলিট কৰি দিয়াৰ লগে লগে ডিলিট হৈ গ'ল। তাৰপিছত আহি গ'ল বেকগ্ৰাউণ্ড আপোনাৰ যেনেকুৱা লাগে ফটোখনৰ বেকগ্ৰাউণ্ড দিব পাৰে, কিবা দিব পাৰে। আপোনাৰ যেনেকুৱা বেকগ্ৰাউণ্ড লাগে চেঞ্জ কৰিব পাৰে। ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড ইয়াত আছে। ইমান ধুনীয়া ইনশ্বট এইটো। তাৰপিছত বেকগ্ৰাউণ্ডৰ পিছত আপোনাৰ স্পীড আহি গ'ল। স্পীডত আপুনি ডিউৰেশ্যন স্পীড যি লাগে আপুনি দিব পাৰিব স্পীডত। তাৰপিছত আহি গ'ল আপোনাৰ ভইচ ইফেক্ট। ভইচটো যদি আপুনি চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰে। গান এটা লগাই ভইচটো চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰে। তাৰপিছত ডুপ্লিকেটত আপুনি এই ফটোখিনি যদি আকৌ এবাৰ বেলেগত লগাব বিচাৰে তেন্তে লগাব পাৰে ডুপ্লিকেট কৰি। এইটোৱে। তাৰপিছত আহি গ'ল ৰিভাৰ্ছ অকল ভিডিঅ'তে হ'ব, ফটোত ৰিভাৰ্ছ নহয়। তো ভিডিঅ'তে আপোনাৰ ৰিভাৰ্ছ হ'ব। এতিয়া আহি গ'ল ইয়াতে ৰ'টেট। ফটোখন ঘূৰোৱা পকোৱা কৰিব পাৰিব আৰু। তাৰপিছত আহি গ'ল এইটো। এনেকৈ ভিডিঅ'টো মই দি দিলোঁ আগলৈকে। এনেকুৱাকৈ ভিডিঅ'টো আপুনি বনাব পাৰিব ইনশ্বটত। কাইনমাষ্টাৰতকৈ ইনশ্বট বেছি বেষ্ট।